ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি প্ৰথমখন টেষ্ট মেচ হৈ আছিলে কালিৰ পৰা আৰম্ভ হৈছিলে। কালি ইণ্ডিয়াই 339 কৰিছিলে। আজি ইণ্ডিয়াই বেট ধৰি 74 ৰান 2 নম্বৰ দিনত কৰিলে। বাংলাদেশৰ বেটাৰসকলে আজি ভাল খেলিব নোৱাৰিলে। কোনোবা এটা 1 ৰান 2 ৰান 6 ৰান 8 ৰান এনেকৈ কৰিব দেখা পোৱা গ'ল। আজি ইণ্ডিয়াৰ বলিং বৰ ধুনীয়া কৰে। বুমৰা, জাদেজা, আকাশদ্বীপত বৰ ধুনীয়া বলিং কৰে। বুমৰাই 4টা উইকেট পাইছে আজি। বৰ ধুনীয়া বলিং কৰে আজি বুমৰাই। সিৰাজে বৰ ধুনীয়া বলিং কৰে, 2টা উইকেট পায় আজি বুমৰাই নিজৰ আজি কেৰিয়াৰৰ টেষ্ট চিৰিজৰ 400টা উইকেট ল'বলৈ সক্ষম হয়। ইণ্ডিয়াৰ যদি বলিং স্ক'ৰ কাৰ্ডখন আমি চাওঁ, আজি বুমৰাই 11 অভাৰ দিলে, এটা মেডেন দিছে, 4টা উইকেট পাইছে। সিৰাজে 10 অভাৰ এটা বল দিলে, এটা মেডেন দিলে, আজি 2টা উইকেট পাইছে। আকাশদ্বীপে বৰ ধুনীয়া বলিং কৰে আজি, 5 অভাৰ 19 ৰান দি 2টা উইকেট পাইছে। অশ্বিনে উইকেট নাপালে, জাদেজাই 2টা উইকেট পাইছে। আজি বাংলাদেশে 149 ৰানে কৰিব পাৰিলে, 150 ৰানো কমপ্লিট কৰিব নোৱাৰিলে আজি। ইণ্ডিয়াৰ ছেকেণ্ড ইনিংছৰ বেটিং যদি স্ক'ৰ কাৰ্ডখন আমি চাওঁ, জয়ছোৱালে আজি খেলিব নোৱাৰিলে, 10 ৰান মাৰিলে। ৰোহিত শৰ্মাই আজিও খেলিব নোৱাৰিলে, 7টা বলত 5 ৰান মাৰিলে। শুভমন গিলে খেলি আছে 64টা বলত 33। বিৰাট কোহলি আজিও খেলিব নোৱাৰিলে, 37 বলত 17 ৰান মাৰিলে। ঋষভ পান্থে 13টা বলত 12 অলৰেডি খেলি আছে। ঋষভ পান্থ আৰু শুভমন গিলে কাইলৈ কিমান কৰি দেখা পোৱা যাব কাইলৈ। ইণ্ডিয়া এতিয়ালৈকে 308 ৰানত আগবাঢ়ি আছে। খেলখন ইণ্ডিয়াৰ হাততে আছে, ইণ্ডিয়াই জিকিব। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিবা। থেংক ইউ ছ' মাছ।